আজি তিতিৰ মনত পৰম আনন্দ। দেৱমেতে মহাযজ্ঞ আয়োজন কৰি প্ৰতিহিংসাৰ জীয়া জুই, প্ৰতিহিংসাৰ জীয়া জুই অন্তৰত ৰাখি দানৱক উত্তেজিত কৰি সপত্তিৰ স্বৰ্গ আজি মই কৰিম ভস্মীভূত। দয়াৰাই মায়েৰাই আজি দিতিৰ অন্তৰত আছে মাথো অপত্য স্নেহ, পুত্ৰৰ অপত্য স্নেহ। তেতিয়া কি আপোন পাহৰা পুত্ৰৰ অপত্য স্নেহত পুনঃ তুমি আহিলাই থয়। আচৰিত হলা কিয়? আচৰিত নহে মাতৃ কোনো কথাতে। অভিমানী দেৱতাৰ অলংঘ প্ৰাচীৰ মুহূৰ্ততেই ছিন্ন বিচ্ছিন্ন কৰি প্ৰৱেশ কৰিছে ঘৰুৱা পৰাক্ৰমী দানৱ বাহিনী। জয় থকা মাতৃ তুমি নীলগৰ পৰা কিদৰে তোমাৰ পুত্ৰই দানৱৰ জয়ত চাউৰুৱাই হেত কৰে দেৱতাৰ গগন মণ্ডল। অকল সিমানি শিশিৰনাক্ষ লোৱা লোৱা মোৰ প্ৰতিহিংসাৰ জ্বলন্ত প্ৰদীপ লোৱা লোৱা শিৰনাক্ষ লোৱা মোৰ প্ৰতিহিংসাৰ জ্বলন্ত প্ৰদীপ। মুহূৰ্ততে সতিনীৰ স্বৰ্গ ভস্মীভূত কৰি তুৰন্তে খেদুৱাতে ওতাকা সৰগৰ পৰা মুহূৰ্ততে সতিনী অদিতিক পথৰে ভিক্ষাৰিণী ঘটোৱা। তেতিয়াহে পূৰ্ণ হ'ব দিতিৰ মনৰ কামনা, তেতিয়াহে পূৰ্ণ হ'ব দিতিৰ মনৰ কামনা, তেতিয়াহে পূৰ্ণ হ'ব দিতিৰ মনৰ কামনা, তেতিয়াহে পূৰ্ণ হ'ব দিতিৰ মনৰ কামনা। তেতিয়াহে পূৰ্ণ হ'ব জন্মদাত্ৰী দিতিৰ মনৰ কামনা।